এইটো আমি খুলিছোঁ এপ'ল' পেইন এণ্ড ডায়েবেটিছ কেয়াৰ ডকমকা ব্ৰাঞ্চ বুলি। মানে অলৰেডি আমাৰ বকলিয়াত এইটো চলি আছে 6 মাহমান ধৰি। আপোনালোকৰ নিউজ চেনেলত আগতে নিউজ হৈছিলেই, আৰু তাত বকলিয়াত বহুতখিনি মানে ৰোগীয়ে এই বেমাৰটো ভাল পাইছে। মানে বিশেষকৈ বিষ আৰু চুগাৰ, ডায়েবেটিছ, এইকেইটা বেমাৰ যদি হয়, হাই প্ৰেছাৰ যদি হয়, আমাৰ ইয়াত থেৰাপি যোগেদি ভাল হয়। আমাৰ থেৰাপিটো হ'ল আয়ুৰ্বেদিক থেৰাপি, কাঞ্চাৰভেলি থেৰাপি বুলি কোৱা হয়। আমি এই থেৰাপিৰ যোগেদি আমি থেৰাপি কৰি, মেচিনত থেৰাপি কৰি চুগাৰ, হাই প্ৰেছাৰ, তাৰপিছত আপোনাৰ মানে বিষ, এইবিলাক উপশম হয় ইয়াতে কৰিলে। আৰু আমি ডকমকাত কৰিছোঁ কিয়, ইয়াৰ পৰা ডকমকাৰ পৰা বকলিয়ালৈ ভালেমান দূৰ হয়। দূৰ হ'লে কি হৈ যায়, মানে আমাৰ তাত যিহেতু 4-5 দিনমান আমাৰ যাব লগা হয় কণ্টিনিউ। এতিয়া ইয়াত দূৰ হোৱাৰ কাৰণে কিছু মানে ৰোগী অসুবিধা পাই আছিলে বুলি মোক কৈ আছিলে। সেইটো কাৰণে আমি ডকমকাটো এটা সৰু সৰুকৈ ইয়াতে কৰিছোঁ। অন্ততঃ মানে মিনিমাম ছাৰ্ভিচখিনি আমি দিম, আৰু বেছি মেজৰ হ'লে আমি বকলিয়ালৈ তেওঁলোকক আমি মাতোঁ, বকলি ট্ৰিটমেণ্ট কৰোঁ, আৰু বহুত ভাল পাই আছে ইয়াতে। বিশেষকৈ আমাৰ কেতিয়া কৰিলে, ইয়াত আজি 1 মাহ হৈছে। 1 মাহ হৈছে। ৰোগীৰ মানে উপস্থিতি কেনেকুৱা? উপস্থিতি নাই বাৰু, মোটামুটি আমাৰ ইয়াত অলৰেডি 25জনমান পেচেণ্ট অলৰেডি আমাৰ তাত আহিলে। তাৰে আমাৰ ধৰক 90% কিয়ৰ হৈ গ'ল অলৰেডি। চুগাৰ, বিষ, উপশম ক'ত আছে আমাৰ এনে অল গোটেই ভাৰতবৰ্ষতে আছে। আমাৰ কাৰ্বি আংলঙত অকল বকলি আৰু ডকমকা বৰ্তমান এই দুই জেগাতে আছে। আৰু পিছলৈ লাগিলে আমি ডিপুৰ মানুহ আমাক যোগাযোগ কৰি আছে, কিন্তু আমি ইমানখিনিলৈকে ছাৰ্ভিচ দিব পৰা নাই, কাৰণ আমাৰ ডক্টৰজনো আমাৰ মানে ডক্টৰজন তেওঁ তেজপুৰৰ পৰা আহে। ডক্টৰ ককিল বৰুৱা সপ্তাহত আমাৰ 2 দিন থাকে, শনিবাৰ দেওবাৰ। বকলিয়া ডকমকা 2 দিন বহে। আমাৰতো বিশেষকৈ আমাৰ খালি বিষ আৰু চুগাৰ, মানে ডায়েবেটিছ আৰু হাই প্ৰেছাৰ থেৰাপি যোগেদি ভাল হয় আমাৰ। তাৰপিছত আপোনাৰ ধৰক মোটামুটি আমাৰ যিটো চিকিৎসা পদ্ধতিৰ মতে তাৰমানে আমাৰ টক্সিনটো আমি বাহিৰলৈ উলিয়াই দিওঁ। আমাৰ যিবিলাক শৰীৰৰ বৰ্জিত বস্তুবিলাক আমি উলিয়াই দিওঁ। গতিকে আল্টিমেটলি টক্সিনটো ওলাই যোৱাৰ লগে লগে মই দেখিছোঁ বহুত মানুহ মানে বহুত বেমাৰেই উপশম পাই যায়, অট'মেটিক তেওঁ ভাল পাই যায়। কাৰণ ভিতৰৰ যিখিনি বেয়া বস্তু আছিলে, সেই বস্তুখিনি উলিয়াই দিয়াৰ লগে লগে তেওঁৰ ভিতৰটো পৰিষ্কাৰ হৈ যায়, টক্সিনটো ওলাই যোৱাৰ লগে লগে তেওঁ মানে বহুতখিনি বেমাৰে তেওঁ অট'মেটিক ভাল পায়, সুস্থ হৈ যায় মানুহ এজন। ঘৰত এনে ইয়াত কেতিয়া আহিছে, কিমান দিন চিকিৎসা কৰাটো? চিকিৎসা কৰাটো কিমান দেৰি হৈছে নেকি? বেমাৰটো কি? বেমাৰটো ষ্টক। এতিয়া ইয়াত চিকিৎসা কৰা কিমান দিন হ'ল? 4 দিন। আজি 4 দিনত কিবা কি মানে ইম্প্ৰুভ কেনেকুৱা হৈছে? এতিয়া তেনেকৈ বৰ্তমান হোৱা নাই। আশা লাগিছে ভাল। কিমান দিন লাগিব বুলি কৈছে? কেনেকুৱা ইয়াত আহিলে, তাৰ কথা গম পায়? এইটো মই নিজে বিচাৰি দিয়ে আৰু মই নিজে বিচাৰি দিয়ে আশা কৰিছে আৰু ভাল হ'ব বুলি। ভাল বুলি আশা কৰিছোঁ। বেমাৰটো কেতিয়া হৈছে আৰু কেতিয়াৰ পৰা হৈছে? 18 জুন পৰা হৈছে। ইয়াতে প্ৰথম চিকিৎসা কৰিব আহিছে নেকি, না বেলেগ জেগাতো? এনেকুৱা মেডিচিনবোৰ খাই আছোঁ, হয়, কিন্তু ইয়াত থাইৰয়ডটো নাছিলে। বৰ্তমান ষ্টাব্লিছমেণ্ট দিয়ে। আগত ক'ৰবাত চিকিৎসা কৰিছিলে নেকি আপুনি? আগত চিকিৎসা এনে ডক্টৰৰ পৰা কৰিছোঁ। হয়, ক'ত কৰিছোঁ? এই ডক্টৰতো কৰিলোঁ, দেৰগাঁৱত কৰিছিলোঁ। দেৰগাঁৱত মানে ভাল প্লাষ্টিক আচাৰ হৈ গ'ল, এই মেডিচিনটো ষ্টপ কৰা হৈ গ'ল। মানে যিটো ডিব্ৰু মেডিকেল আছে যে, তাত 5 দিন বন্ধ আছে। তাত কৈছে যিটো মেডিচিন খাই আছে সেইটো ষ্টপ কৰিব লাগে। তাৰপিছতে মই ষ্টপ কৰিবলৈ বাধ্য হ'লোঁ। তেতিয়াৰ পৰা সেইটো দেৰগাঁৱত যিটো ডক্টৰ আছে, তাৰ দৰৱটো মই খোৱা বন্ধ কৰিলোঁ। তাৰপিছত আৰু চিকিৎসাটো এইখিনি অলপ কৰিলোঁ, ইমান ভাল পোৱা নাছিলোঁ। তাৰপিছত মই অলপ কৰিলে ভাল পাম। আপোনাৰতো কোনো ইয়ে নাই। ইয়াত কেইবাৰ হৈছে আহাটো? ফাৰ্ষ্ট এইটো আজি 5th ডে। 5th ডে। যিটো ভৰি তলুৱা, ভৰি তলোৱাৰ লগতে আমাৰ গোটেই আমাৰ শৰীৰৰ প্ৰতিটো অংগ আমাৰ সম্পৰ্ক আছে। যেনেকুৱা আছে পিটুটাৰী গ্ৰন্থি আছে, তাৰপিছত আছে হেড, ব্ৰেইন, চকু, কাণ, লিভাৰ, কিডনী, এই গোটেই সম্পৰ্ক আছে। যিমানে লিখা আছে গোটেই অংগবিলাক আমাৰ ভৰি তলোৱাৰ লগত সম্পৰ্ক আছে। আমি ভৰি তলা যেতিয়া আমি এই থেৰাপিটো যেতিয়া আমি কৰোঁ, কৰাৰ লগে লগে ইয়াৰ পৰা গোটেই টক্সিনটো আমি টানি পিনে তেওঁ উলিয়াই দিওঁ।
মেগনেট আছে, মেগনেটৰ যোগেদি বস্তুটো টানি পিনে তেওঁ উলিয়াই দিয়ে। এতিয়া উলিয়াই দিয়াৰ লগে লগে যেতিয়া বেয়া বস্তুবিলাক ওলাই যায়, তেতিয়া মানুহজনে মানে এটা সুস্থ হোৱাৰ মানে এটা পথ মুকলি হৈ যায়। কি বস্তু হয় এইটো? এইটো হাৰ্টবিটটো। অঁ, হাৰ্টবিট। বেমাৰটো কি? বেমাৰটোতো এই ভৰি বিষ, কোমৰ বিষ, খালি বিষহে আৰু চব খাব পাৰে, কথা বতৰা চব ঠিক আছে, খালি মানে ক'ৰ পাইছে ঘৰটো? চালনি পুৰণিৰ পৰা পূব চাইডে কৰিব ইচ্ছা নাছিলে, কিন্তু ছাৰে গোটেই কিছুমান মানে ভাল হৈ যাব বুলি কোৱাৰ কাৰণে